Hello everyone, welcome back to my first mini vlog. আশা কৰোঁ আপোনালোক সকলোৰে ভাল। আজি দেওবাৰ, গতিকে মই আপোনালোকক দেখাবলৈ লৈছোঁ এবিধ বিলুপ্ত হ'বলৈ ধৰা বস্তু। চাওকচোন, এৰী পলুবিলাকে ইমান ধুনীয়াকৈ এৰাপাত খাই আছে। সহজে নোপোৱাৰ বাবে এই পলুবিলাকৰ মূল্যও বেছি। পলুবিলাকে যেতিয়া পাত খাই পকিবলৈ আৰম্ভ কৰে, ইহঁতক যদি ভালদৰে ধোৱা নাযায় শুকান পাতেৰে ঢাকি, তেতিয়া ইহঁতে য'তে ত'তে বাহ বান্ধিবলৈ লয়। চাওকচোন বাৰু, ইমান ধুনীয়াকৈ ইহঁতে এৰাপাতবিলাক খাই আছে। এই এৰী পলুবিলাকৰ পৰা বাহ বান্ধি এৰী লেটালে উৎপন্ন হ'ল আৰু ই এতিয়া খোৱাৰ বাবে উপযোগী। এই এৰী বাহটো সিজাই এৰী সূতাৰ প্ৰস্তুত কৰা হয়, যি অসমৰ এক আপুৰুগীয়া সম্পদ। এই সম্পদবিলাক যে আমাৰ মাজৰ পৰা হেৰাই নাযায়, তাক সকলোৱে গুৰুত্ব দিব লাগে। That's all for today's video and thank you.